ষ্টাৰ আছামৰ ভিডিঅ'টো যদি আপোনালোকৰ মিছ কৰিবৰ ইচ্ছা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টা বটনটো টিপি দিব হে। ঘৰত কোনোবা আছেনে? ছাৰ আহিছে, আহক। নামুল ওলাই আছোন, ছাৰ আহিছে। পিছে খবৰ? ভালেই। ছাৰ বহক ছাৰ। বহক আপুনি। পিছে অহাকালিতো ৰিজাল্ট আহিলে কি পাম বুলি ভাবিছা তুমি? ষ্টাৰ পাবা লাগে, 3 মানত লেটাৰো পাম। পালেতো ভালেই। পাবই লাগিব, যিহেতুকে মই গোটেইখিনি সুবিধা দি থৈ দিছোঁ আৰু অলৰেডি মিঠাইৰো অৰ্ডাৰ দি থৈ দিছোঁ। আচলতে পালেতো ভালেই নে কি? মই এতিয়া যাওঁ আৰু নে কি? ৰ'ব, চাহ খাই যাব। নাই নালাগে, অহাকালি মই মিঠাইৰ সৈতে একেলগে চাহ খাম নে কি? ঠিক আছে, আহিছোঁ বাৰু। ছাৰ আহিছে। ছবিকুল, ছবিকুল, ছাৰ আহিছে, চেয়াৰ এখন ওলাই আন, বহিব দেই। বহক ছাৰ, আহক। পিছে আপুনি কাম কৰি আছে? অলপ কাম কৰি আছোঁ। পিছে বহক আপুনি ইয়াতে। হ'ব, মই ইয়াতেই বহিম। পিছে তুমি কি পাম বুলি ভাবিছা? ছাৰ মই প্ৰথম বিভাগ পাম বুলি ভাবিছোঁ, নাপালেও দ্বিতীয় বিভাগ পাম। পিছে ইহঁতৰ যে ইনামুল আছে, সি ষ্টাৰ মাৰ্ক পাম বুলি কৈছে আৰু 3খনত লেটাৰ পাম বুলিও কৈছে। ছাৰ, সিহঁতৰ কথা বেলেগ। সিহঁত ধনী মানুহ, টিউচন দিছে, কিন্তু ছাৰ আমাৰতো টিউচন দিবলৈ টকা নাই। ঠেলাখন চলাই কিবাকে দুবেলা দুমুঠি খাই আছোঁ। ৰিজাল্ট বেয়া হ'লেও কথা নাই, কিয়নো এজন ছাত্ৰ হিচাপে ঘৰৰ পৰা যিখিনি সুবিধা পাব লাগে সেইখিনি সি সুবিধা পোৱা নাই। গতিকে যি হয় ঈশ্বৰৰ ওপৰতে হ'ব আৰু। কথাটো হয় অৱশ্যে, এইবাৰ ইয়াৰ ৰিজাল্ট যিয়ে নহওক কিয়, অহাবাৰ মই ইয়াৰ পঢ়া খৰচ গোটেইখিনি দিম। হ'ব ছাৰ, ধন্যবাদ। নাই, বাৰু মই এতিয়া আহিছোঁ। চাহ খাই যাব ছাৰ? নাই নালাগে। মই আহিছোঁ দেই। বহক ছাৰ। পিছে বহা মই এতিয়া বহিব অহা নাই। আৰু ইনামুল, তুমি এতিয়া কান্দি লাভ নাই। সকলো তোমাৰ দেউতাৰ অহংকাৰৰ ফল। কোৱাৰ কাৰণে আপুনি বেয়া নাপাব। আপুনি ভাবিছে পইচা দিলে সকলো কাম সিদ্ধ হয়, কিন্তু এই কাৰ্য কেতিয়াও সিদ্ধ নহয়। আপুনি টিউচন দি পইচা খৰচ কৰিছে, কিন্তু তোমাৰ ল'ৰাই কি পঢ়িছে তাত গুৰুত্ব দিয়া নাই। এইটো দোষ অকল আপোনাৰ ক্ষেত্ৰতে ঘটা নহয়, অসমত বাস কৰা প্ৰায় ৭৫% মানুহৰ ক্ষেত্ৰতে ঘটিছে। অলপ বেছিকৈ ক'লোঁ, বেয়া নাপাব, মই আহিছোঁ।